চৰকাৰখনৰ এটা ডাঙৰ লক্ষ্য আছিলে যে আমি কেনেকে ডিজিটেল সাৰ্ভিস ৰাইজক দিব পাৰো লাহে লাহে আমি জিলাৰ উপায়ুক্তৰ কাৰ্যালয় বিচাৰো কিয় বিচাৰো কাৰণ আমি ঘৰৰ ওচৰতে জিলাৰ উপায়ুক্তজনৰ কাৰ্যালয়ত আহি আমি কামবোৰ কৰিব বিচাৰো কিন্তু ইফ দেয়াৰ ইজ এ কেস যে ঘৰৰ পৰা আমি কামবোৰ কৰিব পাৰো তেলে আমি ডিসিক ওচৰত কিয় যাম আমাৰটো যোৱাৰ প্ৰয়োজন নাই আজিৰ ডেটত অসমত নিয়োগ বিনিময় কেন্দ্ৰৰ কোনো প্ৰয়োজন নাই we have closed down all the employment exchange খালি skeleton আমি ৰাখিছো আধাৰ কাৰ্ড নোহোৱা এনআৰসিৰ কাৰণে তেওঁলোকৰ লৰা ছোৱালীক ম্যানুয়ালি ইনক্লুড কৰাৰ কাৰণে আমাৰ চৰকাৰৰ লক্ষ্যটো হৈছে যে সাৰ্ভিস বিলাক আমি অনলাইন আৰু ডিজিটেল কৰিব লাগে আৰু ৰাইজে চৰকাৰৰ অফিসটো কত জানিবই না লাগে গভৰ্নমেন্ট ক্যান ৰান ফ্ৰম বেক অফিস মোস্টলি যে দিসপুৰত বহিয়ে যেনেকা যি আমেৰিকাৰ বেংকে গুৱাহাটীৰ পৰা কাম কৰায় আমেৰিকাৰ মানুহে খালি ফ্ৰন্ট অফিসটো দেখে পিছফালে কত কাম হৈ আছে দে ডোন্ট নো চৰকাৰখনক আমি এনেকুৱা কৰিব খুজিছো ৰাতি 2টা বজাতো যাতে ড্ৰাইভিং লাইসেন্সখন বনাব পাৰে 2টা বজাতো যাতে ৰেশন কাৰ্ডখন বনাব পাৰে কোনোবাই বিয়া পাতিছে ট্ৰেফিকৰ সিগনেল বন্ধ কৰিব লাগে 2টা বজাতো অনুমোদন ল'ব লাগে why 10 to 4 গভৰ্নমেন্ট ক্যান বি ৰাউন্ড দা ক্লক গভৰ্নমেন্টটো খুব নোৱাৰে এটা অফিচাৰক খুদিলে কয় যে মোৰ ডিউটি 10টাৰ পৰা 4টা লৈ তাৰে বাকি সময় চৰকাৰখন শুই থাকিব নেকি গভৰ্নমেন্টটো খুব নোৱাৰে ইট ইজ এ 24 আৱাৰ্স এক্টিভিটি এতিয়া যদি আপোনালোকে ট্ৰেড লাইসেন্স বিচাৰে ৰাতি 3টাতো পাব পাৰে because system support that learner license লাগে 3টাতো পাব পাৰে কাষ্ট সাৰ্টিফিকেট এখন লাগে ৰাতি 3টাতো আবেদন কৰিব পাৰে মাটিৰ মোৰ নামজাৰি মই মাটি কিনিলো মাটিৰ মোৰ উত্তৰাধিকাৰী বদলাব লাগে মোৰ লৰাৰ পৰা ককাৰ পৰা দেউতালৈ দেউতাৰ পৰা লৰালৈ নিব লাগে you can apply at night 2 o'clock দিনটো বেলেগ কাম কৰাৰ পিছত ডিজিটেল সাৰ্ভিসটো আমাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ এটা আমাৰ এফৰ্ট আছিল আজি দ্বিতীয় অফিসত এক্সেপ্ট লাইসেন্স বনোৱা কা লাইসেন্স বনালে এটা পৰীক্ষা দিব লাগে দুদিন পিছত হয়তো হ'ব যে টিভিৰ সন্মুখত পৰীক্ষা দিলেও আমি লাইসেন্সখন দিব পাৰিম বাট এজ অফ নাও আন্ডাৰ দা ল দেয়াৰ হেজ টু বি এ ফিজিক্যাল টেষ্ট আৰু গাড়ীৰ ফিটনেসটো ফিজিক্যালি চেক কৰিব লাগে এটো ৰিকোয়াৰমেন্ট অফ ল আদাৰৱাইজ দ্বিতীয় অফিসত আন কোনো কামৰ কাৰণে ৰাইজ যাব নালাগে কম্পিউটাৰৰ পৰা যিকোনো সময়তে কামটো কৰাব পাৰে হয়তো 2টাত এপ্লাই কৰিছো ইউ মে নট গেট দা থিংস ইনস্ট্যান্টলি ৰাতিপুৱা 12টাত পাব কিন্তু এপ্লিকেশন ক্যান বি ডান এট 2 o'clock তাৰ কাৰণে আপুনি সময় খৰচ কৰি এবাৰ কোনো অফিস যাব নালাগে সো লাষ্ট ইয়াৰ 15 lakhs people avail service of transport department through online without physically faceless contactless ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টত এটা আমি ডাঙৰ কাম কৰিছিলো গুৱাহাটী দ্বিতীয় অফিসত আমি আবেদন কৰিলো কম্পিউটাৰত আবেদন কৰিলো মানুহ আকৌ ফিজিক্যালিও যাব ফাইলটো চাবৰ কাৰণে কিমান আগবাঢ়িছে কিন্তু এতিয়া ট্ৰান্সপোৰ্টত এপ্লিকেশনখন অহাৰ লগে লগে মানুহজনে নাজানে সেইখন কোড গৈছে ইট মাইট গো টু দ্বিতীয় হাফলং central serverot case ahe and we distributed the case according to the workload so Guwahati ditiyo jonor ami kora abedon khon not necessarily je Guwahati ditiyo dispose kori ase tar pholot ki hoise haflongor ditiyo jon most homo ene bohi asile west karbialongor ditiyo jon ene bohi asile tat gari motor density nai Guwahati ditiyo jone rati khubo nuare now all cases are evenly distributed so everybody is working 15 lakh manu yat benefit hol ami caste certificate moi ST moi SC moi OBC apuni abedon korile jodi deutak ST buli amar proof ase lora jonor kane aru ami kotu jabo na lage we give instantly যে দেউতাক যদি উৰখাও গৌৰা ব্ৰহ্ম লৰাজনৰ কাৰণে আৰু আমি কাৰো ৰিপৰ্ট মাগিব না লাগে কাৰণ আধাৰ লিংক দ্যাট থিংস
So he will get instantly caste certificate. Jot investigation lage tat investigation kore. 9,91,597 জন ব্যক্তিয়ে caste certificate loise without physically visiting any office. লাহে লাহে আপোনালোকে দেখিছে যে গভৰ্ণমেণ্ট অফিচত আজি ভিৰ নাই দিছপুৰত গলে মোৰ কেতিয়াবা ৰাতিপুৱাই কালচাৰেল সগ হৈ যে আজি অফিস বন্ধ নেকি মই মোৰ পিপিএছক খুদু যে অফিস আজি বন্ধ নেকি কাৰণ মই শনি ৰবিবাৰে আহো কাৰণ দিছপুৰতো মানুহবিলাক লাহে লাহে নোহোৱা হৈ গৈছে ৰেভিনিউ ডিপাৰ্টমেণ্টত 3,18,000 ৰাইজৰ কাম without visiting office online od hoise aru bosundhara one at 4.5 lakh so 7 lakhs application has been disposed without visiting any office etia trade license hokolu trade license issue hoise without visiting office so 2026 sonoloike amar sarkarar eta dangor lokkho যে আমি সকলোবোৰ ডিপাৰ্টমেণ্টতে ফেসলেস আৰু ডিজিটেল সাৰ্ভিস ইমপ্লিমেন্ট কৰিব খুজু যাতে আমি আৰু কোনো কাৰণতে গভৰ্ণমেণ্ট অফিচত আহিব নালাগে এটা সাৰ্ভিস আছে যত 52 লাখ মানুহে বেনিফিট পাইছে হেতু এপ্লিকেশনখন ডিজিটেল বাট প্ৰসেস ম্যানুয়ালি হয় যাক ইঅডিবি বুলি কয় সো ইট ইজ কম্পিউটাৰাইজড বাট নট ফুললি ডিজিটেলাইজড সেই পাৰ্টটো আমি লাহে লাহে ডিজিটেলাইজ কৰিব লাগিব অহা বছৰ আমি লেবাৰ ডিপাৰ্টমেণ্টটো কমপ্লিট ডিজিটেলাইজ কৰিব খুজিছো তাৰ কাৰণ হল যাতে অসমত উদ্যোগ কৰিব আহি মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব নালাগে কন্ট্ৰাক্টৰ লাইসেন্স শ্ৰমিকৰ লাইসেন্স ফ্যাক্টৰী লাইসেন্স except fire brigade license everything can be issued online so 26 sonoloike amar dharona thakibo je physical government office bilak irrelevant kori dia je ami jabo na lage apnaloke kiman dur obogoto moi na jano matir khetrot ami eta system korisu apunak mati edukhor kinibo lage ami online abedon korilu online আবেদন কৰাৰ পিছত মাটিটো অনলাইনত নো অবজেকশন পালো ৰেজিস্টাৰ কৰিলো ৰেজিস্টাৰ কৰাৰ পিছত এতিয়া আমি নাম জাৰি কৰিবৰ কাৰণে যাব না লাগে বিকজ এনওসি টো কৰোতে আমি প্ৰসেস খিনি কৰিয়ে লৈছিলো এতিয়া নাম জাৰিৰ কাৰণে আমি অফিচত যাব না লাগে আনলেস কোনোবাই অবজেকশন কৰিলে বেলেগ কথা ইটস কল auto mutation এই মুহূৰ্তলৈকে 12,343 জন ব্যক্তিয়ে মাটি কিনা বেচা কৰিছে কিন্তু ৰেভিনিউ অফিচ যোৱা নাই because it is auto mutation registration যেতিয়াই হ'ব তাৰ পৰা ডকুমেন্টস টো অটোমেটিক ট্ৰান্সফাৰ হৈ যায় সাৰ্কেল অফিচাৰলৈকে সাৰ্কেল অফিচাৰে 7 দিন ৰখে যদি দেখে কোনে অবজেকশন কৰা নাই তা অটো মিউটেশন কৰি দিয়ে আর ম্যানুয়াল মিউটেশন আমি অফিশিয়ালি বন্ধ কৰি দিছো মই এটা উদাহৰণ দিছো যে কেনেকে সৰকাৰখনক আমি ৰাইজৰ দুৱাৰ দলিত ইন হিজ বেডৰুম আমি লৈ আহিছো যে বেডৰুমৰ পৰাই আপুনি কাম কৰক ইউ ডোন্ট হ্যাভ টু ভিজিট এনিথিং হাউএভাৰ হোৱাট উই হ্যাভ ইজ achieved is 5% of entire thing কিন্তু আমাৰ লক্ষ্য যে আমি লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম আৰু এই ডিজিটাল গভৰ্নেন্স ইজ আওৰ ফোকাস কৃতজ্ঞতা পেনশনৰ জৰিয়তে আজিকালি পেনশনো আমি পোৰ্টেলৰ জৰিয়তে দিও জীৱন প্ৰমাণ যে মই পেনশনাৰ বাৰে বাৰে গৈ পেলাই মই বেংকত প্ৰমাণ দিব নালাগে যে মই জিয়াই আছো জীৱন প্ৰমাণ বুলি এপত ঘৰৰ পৰাই মই জিয়াই থকা ফটোটো আপলোড কৰিলে বেংকে মোৰ pension will continue that means I have not died আগত আছিল কি যে মই যে জিয়াই আছো দেউতাক 1990 বছৰ 94 বছৰত হাৰ্টৰ পেশেন্ট হলো ক্যান্সাৰৰ পেশেন্ট হলো আমি জেনে তেনে একবাৰ বেংকত লৈ যাব লাগে ব্ৰাঞ্চ ম্যানেজাৰৰ ওচৰত এতিয়া আমাক লৈ যাব না লাগে জীৱন প্ৰমাণৰ থ্ৰদি
আমি ঘৰৰ পৰা এভিডেন্স দিব পাৰো যে সক দেউতা আছে স্যালাইন লৈ আছে this is the picture video has been uploaded bank will accept the জীৱন প্ৰমাণ and your pension will continue কৃতজ্ঞতা জীৱন প্ৰমাণৰ জৰিয়তে পেনশনাৰ সকলৰ জীৱনলৈ আমি এটা পৰিৱৰ্তন কঢ়িয়াই আনিছো আউটলেয়াৰ থাকিব কাৰণ these are initiative of কোনবাটো 3 মাহিয়া পুৰণা কোনবাটো 6 মাহিয়া পুৰণা কোনবা 9 মাহিয়া পুৰণা কোনবা হেতু কব মই পোৱা নাই কিন্তু পুৱাৰ নাম্বাৰটো বহুত বেছি সো আউটলেয়াৰ বিলাকো আমি অহা বছৰ নোহোৱা কৰি গৈ থাকিম so that it become a 100% digital service online